Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকৰ আগত মাছৰ এটা ৰেচিপি বনাই দেখাম। মইনো মাছৰ ৰেচিপিটো কেনেকৈ বনাইছো হে আপোনালোকৰ আগত দেখুৱাব লৈছো। এয়া শিঙি মাছ মই ফ্ৰাই কৰি লৈছো, পিয়াজ পেষ্ট কৰি লৈছো, আদা নহৰু পেষ্ট, হালধি, ধনিয়া পাউডাৰ, গৰম মছলা, ৰেড চিলি পাউডাৰ। এইখিনি সকলো সামগ্ৰী মই এখন কাঁহীত ধুনীয়াকৈ সজাই লৈছো আৰু এইখিনি সামগ্ৰীৰে মই আজি আপোনালোকৰ আগত মাছৰ ৰেচিপিটো বনাই দেখুৱাম। গতিকে চাই থাকক। এয়া কেৰাহী গৰম কৰি মই তাত অলপ মিঠাতেল দিছো। এই তেলখিনি ভালদৰে গৰম হ'ব দিম। এয়া গৰম হৈছে আৰু তেলখিনি। এতিয়া মই এই গৰম তেলত অলপ জিৰা দিম। পাঁচফোৰণ নহয়, অকল জিৰা দিলেও হ'ব। এই জিৰাখিনি অকমান ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া ইয়াত আদা নহৰু পেষ্টখিনি দিম আৰু এইখিনি অলপ ভাজি ল'ম। ইয়াৰ পিছত আমি যিখিনি পিয়াজ পেষ্ট কৰি থৈছিলোঁ সেইখিনি দিম। অলপ সময় ভজাৰ পিছত ইয়াত মই হালধি, জলকীয়া গুড়া আৰু ধনিয়া পাউডাৰ এই তিনিবিধ একেলগে দি অলপ ফ্ৰাই কৰিম। এনেকুৱা ভাজি ল'ম অলপ পিয়াজ আৰু নহৰু পেষ্টখিনিৰ লগত একেলগতে। এইখিনি আপুনি মছলাখিনি অলপ পানী দিও দিব পাৰে আৰু এনেকৈও দিব পাৰে। এতিয়া নিমখ দিম। এইখিনি নিমখখিনি আন্দাজমতে দিব আৰু জ্বলাও যিমান খায় সেয়াও আন্দাজমতেই দিব। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। এয়া অলপ ৰঙচুৱা হৈছে, এইখিনি আৰু অলপ ভাজিব লাগিব। ভজাৰ পিছত ইয়াত আমি পানী দিব পাৰিম। পানী দিয়াৰ আগত মই ইয়াত গোটা নহৰু কেইফুটামান দি দিছোঁ। এনেকুৱা মাছত দিলে খাই ভাল লাগে গোটা নহৰুটো। হ'লে আপোনালোকে খাই চোৱা নাই যদি এবাৰ এনেকৈ ৰেচিপি বনালে মাছৰ গোটা নহৰু দিব পাৰে, মাংসটো দিব পাৰে, পিঁয়াজো গোটাকৈ দিব পাৰে, খাই বহুত টেষ্টি লাগে। এয়া ভাজি হৈছে, এতিয়া পানী দিম। পানীখিনি জোখমতে দিব আৰু অলপ বেছি দিলেও একো নহয়, কাৰণ ভালদৰে উতলাব লাগিব আৰু উতলিলে পানীখিনি অলপ কমিব ন, সেইকাৰণে অলপ সৰহকৈ দিলেও একো নহয়। পানী দি হৈছে আৰু ঢাকনখন ভালদৰে মাৰি থ'ম। ঢাকন মাৰিলে অলপ সোনকালে উতলিব আৰু অলপ সময় উতলাৰ পিছত মই ইয়াত মাছখিনি দিব পাৰিম।
এয়া মাছখিনি দি হ'ল। মাছখিনি দিয়াৰ পিছত ইয়াত অলপ গৰম মছলা দিম। গৰম মছলা দি ভালদৰে এনেকৈ লৰাব লাগিব। তাৰপিছত অলপ সময় থোৱাৰ পিছত মাছৰ জোলটো অলপ কমিব। কমাৰ পিছত আপুনি নমাব পাৰিম। এইখিনি ধুনীয়াকৈ উতলিছে আৰু মই এতিয়া নমাম। নমোৱাৰ আগত মই অলপ মান ধনিয়া সৰু সৰুকৈ কাটি দিম। এইখিনি মান ধনিয়া দি মই বাতি এটাত লৈ লৈছোঁ। মাছখিনি দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু খাবলৈও বহুত টেষ্টি হৈছিল। সেয়ে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে মোক জনাব। যদি ভাল পায় কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।